তাক যাবলৈ নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতেই তোমাকেই ভাল পাই থাকে। সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে, শব্দৰে নহয়। অভিমানৰ শব্দৰে হ'ব, লাগক হৃদয়ৰ পৰা নহয়। প্ৰেমিক প্ৰেমিকা কেতিয়াও এজন সৎ বন্ধু হ'ব নোৱাৰে, লগতে সেই স্থান পূৰ কৰিব নোৱাৰে। তেজৰ সম্পৰ্ক থাকিলেই আপোন নহয়, বিপদে আপদে কাষত থকাজনেহে প্ৰকৃত আপোন। ৰোমান্টিক কবিতা লিখিবলৈ এগৰাকী ধুনীয়া নাৰীৰ প্ৰেমত পৰিব নালাগে, লাগে মাথো এখন সৰল আৰু মৰমীয়াল হৃদয়। জীৱনটো ৰঙীন, মই উপভোগ কৰিব নাজানো, সকলোতে নিচা আছে, মই অনুভৱ কৰিব নাজানো। মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে, একমাত্ৰ ময়েই যি তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। কেৱল মাত্ৰ এটা কথাই দুজন লোকক সদায় পৃথক কৰি পেলায়, সেয়া হৈছে ক্ষমা খোজাৰ এলাহ। মনৰ বজাৰত ধনৰ মূল্য জোকা নহয়, প্ৰেম হৈ গ'লে ৰূপৰ মূল্য জোকা নহয়, মাথো এজনকে সঁপি দিয়া জীৱনৰ সমস্ত, কিয়নো পচন্দ হোৱা কোনো বস্তুৰ মূল্য জোকা নহয়। যেতিয়া তুমি পৃথিৱীৰ সকলো বস্তুৱেই ধুনীয়া দেখিবা, জানিবা তুমি প্ৰেমত পৰিছা। অনুভৱে কয়, কোনো এজন ব্যক্তিৰ ওচৰত সম্পূৰ্ণকৈ ভৰসা কৰি চোৱা, সেইজন ব্যক্তিয়ে আপোনাক কাৰো ওপৰত ভৰসা কৰিব যে নাপায় তাৰ শিক্ষা দি থৈ যাব। এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে। জীৱনত বেছি একো নিবিচাৰোঁ, মাথো এনেকুৱা এজনক বিচাৰোঁ, যিজনে মাথো মোক ভাল পাব আৰু বহুত কেয়াৰ ল'ব। সঁচা ভালপোৱা সেয়াহে, যেতিয়া দুজনৰ মাজত ইজনে সিজনক হেৰুৱাবৰ ভয় থাকে। ভালপোৱা মানেই কেৱল আকৰ্ষণ নহয়, ভালপোৱা মানে সন্মান, শ্ৰদ্ধা আৰু বিশ্বাস, যিটো সকলোৰে মাজত নাই। নিশ্বাস আৰু বিশ্বাস প্ৰায় একেই, এটা নহ'লে জীৱন নাথাকে, আনটো নহ'লে সম্পৰ্ক নাথাকে। ভাবিছিলোঁ এখন ঘৰ সাজি সুখেৰে থাকিম, কিন্তু ঘৰ সজাৰ বাবে মোক আজি জীৱনৰ প্ৰতীক বনাই পেলালে। আজিকালি মানুহৰ আপোন হ'বলৈ দুটা বস্তুৰ প্ৰয়োজন, এটা হৈছে টকা, আনটো হৈছে চেহেৰা। এটা মাত্ৰ অজুহাতেই যথেষ্ট কাৰোবাৰ সৈতে জীৱনটো কটাবলৈ, নতুবা সম্পৰ্কবোৰৰ পৰা আঁতৰি যাবলৈ। কলা ছোৱালীৰ প্ৰশংসা সকলোৱে কৰে, কিন্তু কলা ছোৱালীৰ এজনীৰ জীৱনসংগী হ'বলৈ কোনোৱে নিবিচাৰে। সময় আৰু গুৰুত্ব কাৰোবাৰ পৰা জোৰ কৰি নল'বা। যিজনৰ জীৱনত তোমাৰ গুৰুত্ব আছে, তেওঁ তোমাক এই দুয়োটাই বস্তু হৃদয়ৰ পৰা সন্মানেৰে দিব। জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে, খুব ভাল লাগে কিন্তু দ্ৰুতভাৱে হেৰাই যায়। কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব। মগজুৱে কৰা সম্পৰ্ক বজাৰতেই শেষ হয়, হৃদয়ৰ পৰা কৰা সম্পৰ্ক শ্মশানলৈকেই লগত থাকে। যি ভালপোৱাই জীৱনত আগবাঢ়িবলৈ সাহস দিয়ে, সেই ভালপোৱাই হৈছে প্ৰেৰণা। এটা কথাই জানো, যদি মোক আপোন বুলি ভাবা, তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হ'লেও সময় উলিয়াবা। জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন। সম্পৰ্কৰ নাম যিয়েই নকওক, সকলো সময়ত তোমাৰ কাষত থকাটোৱেই আচল কথা। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।